এইটোৱে ফ'কাছ কৰিব বিচাৰোঁ যে আমাৰ নাৰ্ছ পেচেণ্ট ৰেচিঅ' যিটো সেইটো আমাৰ মেইনটেইন হ'ব লাগে। আমাৰ নাৰ্ছিঙৰ ষ্টাফৰ বহুতখিনি ক্ৰাইচিছ হৈ আছে GMCHত। আমি বহুত কষ্ট কৰি ডিউটি কৰি আছোঁ। ফিমেল মেডিচিন অল্ডত কৰোঁ। আমাৰ তাত 75 পেচেণ্ট থাকে। আমি দুজনী ষ্টাফে মেনেজ কৰিব লাগে। ICUত এজনী চিষ্টাৰে এটা বেবী চাব লাগে, কিন্তু আমাৰ এজনী চিষ্টাৰে 35টা 20টা 30টা 40টা যিমান থাকে মানে এনেকা চাব লগা হয়। নাই, মই মেডিকেল কলেজত মই 12 বছৰ মন্ত্ৰী আছোঁ। মোতকৈ ভালকৈ কোনেও নাজানে। ইয়াত বেছি আছে, নাৰ্ছ বেছি আছে, ডক্টৰ বেছি আছে, 4th গ্ৰেড বেছি আছে, 3rd গ্ৰেড বেছি আছে। GMCত প্ৰয়োজনতকৈ ষ্টাফ বেছি আছে। নলবাৰীত কম আছে মই মানি ল'ম। GMCHত কোনো প্ৰকাৰে কাৰো সংখ্যা কম নাই। প্ৰতিবাদ কৰিতো লাভ নাই, কাৰণ মই নিজ চকুৰে দেখি আহিছোঁ যে তাত নেগলিজেঞ্চ আছেই। এটা মানুহ, এটা সন্তানৰ মৃত্যু, নাৰ্ছসকলো মা হয়, গতিকে পুত্ৰৰ মৃত্যুৰ বেদনা মাতকৈ কোনে ভালকৈ বুজিব? মই যিমান বুজিম তাতকৈতো নাৰ্ছ বাইদেউসকলে বেছিকৈ বুজিব, কাৰণ প্ৰত্যেকগৰাকী নাৰ্ছ বাইদেৱে মা হয়। গতিকে যিগৰাকীৰ নেগলেক্ট আছিলে তেওঁৰ কাৰণে বাকীসকল কিয় আন্দোলন কৰিব লাগে? কাৰণ মাতৃৰ মমতা আটাইতকৈ ডাঙৰ। সতীৰ্থৰ বেদনা পিছত আহিব, মাতৃৰ মমতা আগত আহিব।